Hello viewers, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ বাবে HSLC এক্সামৰ বাবে ইম্পৰ্টেণ্ট আছামিজ ৰচনা এখন অসমীয়া ৰচনা এখন লৈ আহিছোঁ। এইখন হ'ল পুথিভঁৰাল। এই ৰচনাখন বহুতে কমন হয়, HSLC এক্সামত আহি থাকে। যোৱা বহুকেইটা এক্সামতে HSLC এক্সামত আহি আছে। চ' 2023ত এই ৰচনাখন অহাৰো সম্ভাৱনা আছে। আই হোপ এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব। চ' লেটছ ষ্টাৰ্ট। পুথিভঁৰাল আৰম্ভণি। পুথিভঁৰাল মানে সাধাৰণ অৰ্থত পুথি জমা কৰি ৰখা ঠাই বিশেষ, কিন্তু প্ৰকৃত অৰ্থত যি ঠাইত অধ্যয়নৰ বাবে কিতাপ পত্ৰ আদি সংগ্ৰহ কৰি সংৰক্ষিতভাৱে জমা কৰি ৰখা হয় তাকেই পুথিভঁৰাল আখ্যা দিয়া হয়। পুথিভঁৰালক গ্ৰন্থাগাৰ, পাঠাগাৰ, গ্ৰন্থালয়, পুস্তকালয় আৰু ইংৰাজীত লাইব্ৰেৰী আদিও বোলা হয়। পুথিভঁৰালত সকলো ভাষাৰে সকলো বিষয়েৰে পুথি সংগ্ৰহিত হ'ব পাৰে। তাৰোপৰি ইয়াত সম্ভৱপৰ বিভিন্ন ভাষাৰ আলোচনী, বাতৰি কাকত আদিও অধ্যয়নৰ বাবে ৰখা হয়। প্ৰাচীন কালত কাগজ আৰু ছপা যন্ত্ৰ আৱিষ্কৃত নোহোৱাৰ সময়ত পুথিভঁৰাল স্থাপন সম্ভৱ নাছিল। অৱশ্যে সাঁচিপাত, গছৰ পাত আদিত হাতেৰে লিখা 2-4খন গ্ৰন্থ নিজাববীয়াকৈ সঞ্চিত আৰু সংৰক্ষিত কৰা হৈছিল। খ্ৰীষ্টীয় প্ৰথম শতিকাতে ৰোমত প্ৰথম পুথিভঁৰাল প্ৰতিষ্ঠিত হোৱা বুলি জনা যায়। তাৰ পিছত কাগজ তৈয়াৰ হোৱাত আৰু ছপা যন্ত্ৰ ওলোৱাত পুথিভঁৰালসমূহ স্থাপিত হ'বলৈ ধৰে। পুথিভঁৰালৰ প্ৰকাৰ। গঠন আৰু ব্যৱহাৰ অনুযায়ী পুথিভঁৰালক প্ৰধানকৈ 2 প্ৰকাৰত ভাগ কৰিব পাৰি। 1 নম্বৰ ৰাজহুৱা পুথিভঁৰাল আৰু 2 ব্যক্তিগত বা ঘৰুৱা পুথিভঁৰাল। 1 নম্বৰ ৰাজহুৱা পুথিভঁৰাল। এই পুথিভঁৰাল সমূহীয়াকৈ ৰাইজৰ দ্বাৰা অথবা অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰ আদিয়ে ৰাইজৰ ব্যৱহাৰৰ বাবে প্ৰতিষ্ঠা কৰে। ৰাজহুৱা পুথিভঁৰালকো এনেদৰে ভাগ কৰিব পাৰি। ক. গাঁৱলীয়া পুথিভঁৰাল। এই পুথিভঁৰাল গাঁও তথা অঞ্চলৰ ৰাইজে অথবা সংঘ আদিয়ে আঞ্চলিক ৰাইজে ব্যৱহাৰ কৰিব পৰাকৈ দান বৰঙণি তুলি নাইবা চৰকাৰী আৰ্থিক সাহায্যত প্ৰতিষ্ঠা কৰে। খ. মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰাল। একোটা মহকুমাৰ সদৰ ঠাইত মহকুমা, জিলাৰ সদৰ ঠাইত জিলা আৰু ৰাজ্যৰ সদৰ ঠাইত ৰাজ্যিক পুথিভঁৰাল স্থাপন কৰে সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত। এইবোৰ পৰিচালিত হয় চৰকাৰী কৰ্মচাৰীৰ দ্বাৰাই। সকলো ৰাইজেই নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে ইয়াৰ কিতাপ পঢ়াৰ সুবিধা লাভ কৰে। গ. বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পুথিভঁৰাল। সংশ্লিষ্ট অনুষ্ঠানসমূহত এই পুথিভঁৰালসমূহ স্থাপিত হয়। এনে পুথিভঁৰাল শিক্ষানুষ্ঠানৰ এটি অতি প্ৰয়োজনীয় অংগ। এই পুথিভঁৰালৰ পৰা কেৱল সেই অনুষ্ঠানৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰীয়েহে কিতাপ পঢ়াৰ সুবিধা লাভ কৰিব পাৰে। চৰকাৰী অনুদান আৰু বিভাগীয় অনুষ্ঠানৰ সহযোগত এই পুথিভঁৰালসমূহ গঢ় লৈ উঠে। খ. চলন্ত পুথিভঁৰাল। এই পুথিভঁৰাল চৰকাৰী সাহায্যতে হওক বা নিজস্বভাৱেই হওক কোনো এক অনুষ্ঠানে যান-বাহনত এক ধৰণেৰে সংগ্ৰহ আৰু সংৰক্ষিত কৰি বিভিন্ন ঠাইত ঘূৰি ৰাইজক পুথি অধ্যয়নৰ সা-সুবিধা দিয়ে। একো ঠাইত এসপ্তাহৰ পৰা মাহ পৰ্যন্ত থাকি এনে সুবিধা আগবঢ়ায়। তাৰ পিছত আন ঠাইলৈ গৈ সেই একেধৰণেৰে ৰাইজলৈ সেৱা আগবঢ়ায়। 2. ব্যক্তিগত বা ঘৰুৱা পুথিভঁৰাল। এই পুথিভঁৰাল কোনো ব্যক্তিয়ে কেৱল নিজৰ কাৰণে অথবা নিজ পৰিয়ালৰ কাৰণে ঘৰতে স্থাপন কৰে। ৰাইজে ইয়াৰ পৰা কিতাপ পত্ৰ নি পঢ়াৰ সুবিধা পাব নোৱাৰে। সম্পূৰ্ণভাৱে নিজস্ব ধন খৰচ কৰি ইয়াক পতা হয়। পুথিভঁৰাল পৰিচালনা। পুথিভঁৰালত পুথি সজোৱা, সংৰক্ষণ কৰা আৰু পঢ়ুৱৈ সমাজক বিতৰণ কৰা আদি অনেক জানিবলগীয়া নিয়ম নীতি আছে। এইবোৰ নাজানিলে হাজাৰ হাজাৰ পুথিৰ মাজৰ পৰা লাগ বুলিলেই লগা কিতাপখন মিনিটতে বাছি উলিয়াব নোৱাৰিব। বয়স, শিক্ষা অনুপাতে পুথি পঢ়ুৱৈক দিব নোৱাৰিব।
আনকি সঠিকভাৱে সজাই সংৰক্ষিতও কৰিব নাজানিব। এই উদ্দেশ্যে বিশ্ববিদ্যালয়ত পুথিভঁৰাল বিজ্ঞান মানে লাইব্ৰেৰী সায়েন্স নামৰ এটি বিষয়ৰ শিক্ষণ দিয়া হয়। এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোককহে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰালসমূহত পৰিচালক হিচাপে নিযুক্তি দিয়া হয়। উচ্চ আৰু উচ্চতৰ বিদ্যালয়সমূহৰো অনেকত প্ৰশিক্ষণপ্ৰাপ্ত লাইব্ৰেৰিয়ান আছে। বাকীবোৰ পুথিভঁৰাল অভিজ্ঞ ব্যক্তিৰ দ্বাৰা চলোৱা হয়। পুথিসমূহ প্ৰতিজন পাঠকে বহীত নাম লিখি পঢ়াৰ সুবিধা থাকিলে পুথিভঁৰালতে 1 ঘণ্টা 2 ঘণ্টা পঢ়ি পুনৰ ফিৰাই দি দিয়ে। ঘৰলৈ নিব বিচাৰিলে চহী কৰি নি এসপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগে। পুথিভঁৰালৰ উপকাৰিতা। পুথিভঁৰাল স্থাপিত হয় একমাত্ৰ অধ্যয়নৰ উদ্দেশ্যে। জগতত অনেক মহিষী আছে, সাহিত্যিক আছে। তেওঁলোকৰ ৰচিত সকলোবোৰ অথবা সকলোবোৰ নহ'লেও মনে বিচৰা পুথিসমূহ নিজে কিনি পঢ়াটো কাৰো পক্ষে সম্ভৱ নহয়। পুথিভঁৰালত যথাসম্ভৱ ভালেমান পুথি সংগ্ৰহ আৰু সংৰক্ষিত কৰা হয়। পঢ়ুৱৈ সমাজে এই পুথিসমূহ এপইচাও খৰচ নকৰাকৈ পঢ়াৰ সুবিধা পায়। ইয়ে মানুহক পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তোলে। ইয়াৰ ফলত নানা জ্ঞান আহৰণ কৰিব পৰা যায়। পুথিভঁৰালৰ আন এটা ডাঙৰ উপকাৰ হ'ল দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পৰা পাঠ্যক্ৰম অন্তৰ্গত বিষয়ৰ পুথি নিৰ্দিষ্ট সময়ৰ বাবে নি পঢ়াৰ সুবিধা পায়। আনহাতে গৱেষণাৰত ছাত্ৰ-ছাত্ৰীয়েও কেৱল উপযুক্ত পুথিভঁৰালক নিৰ্ভৰ কৰিয়েই গৱেষণাত সুফল লাভ কৰিব পাৰে। মুঠতে ছাত্ৰ-ছাত্ৰীকে ভিতৰ কৰি গৱেষক পণ্ডিতসকলৰ বাবেও লগতে অন্যান্য অধ্যয়নপ্ৰেমী লোকৰ বাবেও অতি আপুৰুগীয়া অনুষ্ঠান। সামৰণি। একোখন ভাল পুথি পঢ়া মানে একোজন ভাল মানুহৰ লগত কথা পতা। গতিকে পুথিভঁৰালৰ এই সকলো সুবিধা সকলোৱে গ্ৰহণ কৰি নিজৰ জ্ঞানৰ ভাণ্ডাৰ পূৰ কৰিব লাগে। পুথি অধ্যয়নৰ পৰা জ্ঞান লাভ হোৱাৰ উপৰিও পৰম আনন্দ লাভ কৰিব পাৰি। জ্ঞানী আৰু পণ্ডিত লোকৰ জিৰণিৰ সময় পুথি অধ্যয়ন। এইটো আছিলে যে পুথিভঁৰালৰ ওপৰত ৰচনা। এই ৰচনাখন HSLC এক্সামত বহুতে কমন হয়। অনলি HSLC এক্সামৰ কাৰণে নহয়, ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে বহুতে কমন হয়। আই হোপ এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হ'ব। আৰু পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।